হেল্ল' এভৰিৱান, আপোনালোক সকলোকে অসমীয়া খবৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টিৰ জৰিয়তে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ আৰু এটা ভাল খবৰ লৈ আহিছোঁ, কিয়নো হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে তেখেতৰ ফেচবুক পেজৰ জৰিয়তে অসমবাসীক অৱগত কৰায় যে অহা কাইলৈ অৰ্থাৎ 3 মে' তাৰিখে দিনৰ 11 বজাত ঘোষণা কৰিব বহুত দিন ধৰি অপেক্ষা কৰি থকা তৃতীয় বৰ্গৰ ৰিজাল্ট। হয়, তৃতীয় বৰ্গৰ যি ৰিজাল্ট হৈছিল গ্ৰেড 3 পদৰ, সেই পদৰ ৰিজাল্ট অহা কাইলৈ মুকলি কৰিব অসম চৰকাৰে। গতিকে অসমবাসীৰ বাবে এটি খুবেই ভাল খবৰ, অসমীয়া যুৱক যুৱতীসকলৰ বাবে, অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'। আপোনালোক সকলোৱে চাগে এই খবৰটি পাই ভালেই পালে। আৰু যিসকলে মোৰ চেনেলৰ কোনে এই তৃতীয় বৰ্গৰ ৰিজাল্টৰ বাট চাই আছে আৰু কোনে দিছিল, কমেণ্ট কৰিব নাপাহৰিব। গতিকে ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।